হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। বহুদিনৰ মূৰত আজি দোকানলৈ বুলি আহিলোঁ। দোকানখন যিহেতু বহুদিন খোলা নাছিলে, গৰমৰ কাৰণে অহা নাছিলোঁ দোকানলৈ। মানুহটো কামলৈ গৈ আছে, সময় পোৱা নাই আহিবলৈ। সেইটোকে এতিয়া দোকানলৈ আহি মেলি এতিয়া চাফা অভিযানত লাগিব। যিহেতু ভিতৰত বস্তু অলপ আছিলে, বস্তুবিলাক বাহিৰলৈ ধুনীয়াকৈ লাহে লাহে অলপকৈ অকলে আৰু কি কৰিম আৰু তেনেকৈ অলপকৈ উলিয়াই মেলি এইফালে হাতত ঝাৰু ল'লোঁ। যিহেতু অলপ মকৰা জালো আছিলে, বহুত ধূলি পৰি আছিলে। আমাৰ দোকানখন মানে ৰাস্তাৰ কিনাৰতে যে বহুত ধূলি পৰে, সেইটোকে অলপ চাফা কৰি লৈছোঁ ধুনীয়াকৈ চাফা কৰি এতিয়া ধুনীয়াকৈ মচি মেলি ধূপ চাকি জ্বলাব লাগিব। ধূপ চাকি জ্বলাই মেলি তাৰপৰা বহিম আৰু লাহেকৈ। সেয়া অলপ সাৰি ল'লোঁ। এইফালে কাম বন আজৰি কৰি ধুনীয়াকৈ ধূপ চাকি লগাই মেলি এতিয়া বহি ল'লোঁ। এতিয়া দিনটো তেনেকৈ বহি থাকিব লাগিব, এতিয়া উপায় নাই আৰু। ঘৰতো কাম কেইটামানো থাকি আহিলে, যিহেতু বহুত গৰম ন। এতিয়া চুলিখিনিও ধুই আহিছিলোঁ, এতিয়া অলপ মেলি লৈছোঁ ভিতৰতে, যিহেতু অলপ শুকাবলৈ আছিলে। এতিয়ালৈ আহিছোঁ, বাই।